নমস্কাৰ স্বৰ্ণলতা ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কেইটামান বনদৰৱৰ বিষয়ে ক'বলৈ লৈছোঁ। বনদৰৱৰ দ্বাৰা খৰ খজুৱতি কেনেকৈনো উপশম পাব পাৰি চাওঁ আহকচোন। মাখিয়তী গছৰ পৰা দৰৱ প্ৰয়োগ কৰা, জালুকৰ পৰা গছ দৰৱ প্ৰয়োগ কৰা, তুলসী পাতৰ পৰা গছ দৰৱ প্ৰয়োগ কৰা, মহানিমৰ পাতৰ পৰা দৰৱ প্ৰয়োগ কৰা ইত্যাদি। খৰ হ'লে মাখিয়তী গছৰ ঘাই শিপা 5 ইঞ্চিমানকৈ 5 টুকুৰা ল'ব। খুব ভালদৰে খুন্দি খৰ হোৱা জেগাত লগালে বহুত পুৰণি খৰো তৎক্ষণাত ভাল হয়। মহানিমৰ পাত, কেঁচা হালধি একেলগে সিজোৱা গৰম পানীত 1 চামুচ নাৰিকল তেল দি অলপ ঠাণ্ডা কৰি গা ধুলে খজুৱতি বহুত ভাল হয়। খজুৱতি হ'লে যিকোনো চাবোন ব্যৱহাৰ কৰিব নালাগে। কলীয়া তুলসীৰ পাত এমুঠি খুন্দি তাত অলপ নিমখ মিহলাই খৰ হোৱা জেগাত লগালে খৰ একেবাৰে গুচি যায়। মানে সেই ঠাইবোৰত দুনাই খৰ নহয়। হাতী খৰ হ'লে নহৰু 5-6 ফুটা খুন্দি খৰ হোৱা জেগাত লগালে খৰ বা হাতী খৰ সম্পূৰ্ণ ভাল হয়। একেৰাহে ভাল নোহোৱা পৰ্যন্ত লগাই থাকিব। 3-4 দিন মান লগালেই ভাল হ'ব। জালুক 6-7টামান পিহি গৰু ঘিউ লগত মিহলাই খজুৱতি হোৱা ঠাইত লগালে সকলো প্ৰকাৰৰ খজুৱতি তৎক্ষণাত নাইকিয়া হ'ব। ধন্যবাদ।